ট্ৰিকোনোমেট্ৰি চাৰ্টখন মনত ৰাখিবলৈ বহুত দিগদাৰ ন সাইন কস সাইন 30 ডিগ্ৰী কস 30 ডিগ্ৰী আমুক ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী কেনেকৈ মনত ৰাখিবা ইমানবোৰ খেলি মেলি লাগি যায় ইউটিউবত আজিকালি বহুত ট্ৰিক দিছে বহুতে কিছুমানেতো এনেকুৱা ট্ৰিক দিছে সেইটো ট্ৰিক মনত ৰাখিবলৈ আৰু 5টা ট্ৰিক মনত ৰাখিব লাগিব গতিকে তোমালোকৰ টাইম নষ্ট নহ'বৰ কাৰণে মই যিটো মোৰ ভাল লাগিলে তেনেকুৱা এটা ট্ৰিক তোমালোকৰ মাজলৈ লৈ আহিছোঁ এইটো মই ঘৰত বহি পিনি বনোৱা নাই কাগজ কলম লৈ মই বেলেগৰ পৰা শিকিছোঁ বেলেগেও বেলেগৰ পৰা শিকিছে কোনে বনাইছে নাজানো আৰু কিন্তু কামত অহা ট্ৰিক যথেষ্ট ভাল ট্ৰিক গতিকে আমি সেইটো শিকি লওঁ ট্ৰিকটো এইবোৰ ইনে টাইম নষ্ট কৰাতকৈ 20টা ট্ৰিক চাই পেলাই নি শেষত গৈ পেলাই মাথাটো গৰম হৈ যাব এইটো ট্ৰিক একদম বাই হাত কা খেল মানে সঁচাকৈ বাই হাত বাওঁ হাতে দিয়ে এইটো কৰিম মই চোৱা বাওঁ হাতত লিখা আছে দেখিছানে জানো বাওঁ হাতে দিয়ে গোটেই কাহিনীটো হ'ব মানে এনেকুৱা ধৰণৰ তোমালোকে এতিয়া সাইন 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী আকৌ কছৰ কাৰণে তাৰপিছত আকৌ টেনৰ কাৰণে কটৰ কাৰণে কোচেকৰ কাৰণে চেকৰ কাৰণে বহুতখিনি তুমি ৰেচিঅ' মনত ৰাখিব লাগে 1/3 1/2 1/√3 1/ আমুক তামুক 1 কি বুলি কয় কি মনত ৰাখিব লাগে এইবোৰ ৰেচিঅ' মানে মাথাটো গৰম হৈ যায় তো সেইটো কাৰণে ইমানখিনি মনত ৰাখি মাত্ৰ 3টা ৰেচিঅ' মনত ৰাখিলেই হ'ব 3টা ৰেচিঅ' আৰু কাম খতম কি ফাৰ্ষ্ট স্ক্ৰীনত চাগে মই লিখি দিম এইফালে ৰুট অভাৰ অকণমান শুনিবলৈ অদ্ভুত ৰুট অভাৰ তলৰ আঙুলি বাই 2 ৰুট অভাৰ তলৰ আঙুলি বাই 2 ইজ ইকুৱেল টু সাইন মানে সাইনৰ কাৰণে বছ অকল এই বস্তুটো মনত ৰাখিলে হয় ৰুট অভাৰ তলৰ আঙুলি বাই 2 গোটেই সাইনৰ ভেলু পাই যাবা কেনেকৈ পাবা কৈ আছোঁ আৰু কছৰ কাৰণে মাত্ৰ তাৰ উল্টাটো ৰুট অভাৰ ওপৰৰ আঙুলি বাই 2 গোটেই কছৰ ভেলু পাই যাবা আৰু টেনৰ কাৰণে ৰুট অভাৰ তলৰ আঙুলি বাই ৰুট অভাৰ ওপৰৰ আঙুলি গোটেই টেনৰ ভেলু পাই যাবা বছ কেনেকৈ তাৰ কাৰণে এটা কাম কৰিব লাগিব এই বাওঁ হাতৰ খেল বুলি মই কৈছিলোঁ যে বাওঁ হাতখন চোৱা বুঢ়া আঙুলিটো মই চোৱা লিখি আনিছোঁ তোমালোকৰ কাৰণে হাততে লিখি দিলোঁ বুঢ়া আঙুলিটো হ'ল তোমাৰ 0 ডিগ্ৰী এইটো হ'ল তোমাৰ 30 ডিগ্ৰী তৰ্জনী আঙুলি মধ্যমা আঙুলিটো তোমাৰ কি বুলি 45 ডিগ্ৰী আৰু এইটো কি বুলি কয় জানো অনামিকা গম নাপাওঁ ৰিং ফিংগাৰ গতিকে এইটো হ'ল তোমাৰ কিমান ডিগ্ৰী 60 ডিগ্ৰী আৰু এইটো হ'ল তোমাৰ 90 ডিগ্ৰী এইকেইটাইতো আছে এইকেইটা ভেলুৱেতো আমাক লাগে চাৰ্টখনত 0 30 তোমাৰ 45 60 90 ঠিক আছে এতিয়া মই ক'লোঁ যে সাইনৰ গোটেইকেইটা ভেলু পাই যাবা মাত্ৰ এটা ৰেচিঅ' এটা ফৰ্মুলাৰ পৰাই ৰুট অভাৰ তলৰ আঙুলি বাই 2 এক্সাম্পল সাইন কিমান ডিগ্ৰী লাগে কোৱা কিমান ডিগ্ৰী লাগে 60 ডিগ্ৰী ইয়াত চোৱা 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী এইটো 60 ডিগ্ৰী হৈ গ'ল আমাৰ দেখিছানে মোবাইলত পাৰ কৰি দিলোঁ নেকি ঠিক নাই দেখিলেই হয় আৰু দেই আকৌ মানে ভিডিঅ' বনাবলৈ এলাহ লাগিব আৰু এইটো হ'ল তোমাৰ কিমান ডিগ্ৰী তোমাৰ 60 ডিগ্ৰী ঠিক আছে 60 ডিগ্ৰী তলত আমাৰ কেইটা আঙুলি আছে এটা দুটা তিনিটা এটা দুটা তিনিটা গতিকে ৰুট অভাৰ তলৰ আঙুলি কেইটা তিনিটা ৰুট অভাৰ তলৰ আঙুলি মানে ৰুট অভাৰ 3 আৰু বাই 2 গতিকে সাইন 60 ডিগ্ৰী মানটো √3/2 চোৱা তুমি নিজে চাই লোৱা সাইন এতিয়া কিমান লাগে তোমাক 45 ডিগ্ৰী মানে কোনটো এইটো 45 ডিগ্ৰী মধ্যমা আঙুলি 45 ডিগ্ৰী আৰু মধ্যমা আঙুলিৰ তলত কেইটা আঙুলি আছে এটা আঙুলি দুটা আঙুলি আছে মানে √2/2 এতিয়া 2টোক আমি যিকোনো এটা সংখ্যাক ধৰি লোৱা 2কে আমি 2 ইজ ইকুৱেল টু √2 ইনটু √2 মানে দুটা √2 পূৰণ কৰিলে এটা 2 পাওঁ এতিয়া √2/2 থকা নাই জানো এতিয়া তলৰ 2টোক আমি √2 ইনটু √2 লিখিব পাৰোঁ ওপৰৰ √2 তলৰ √2 কাট খাই গ'ল 1/√2 মানে সাইন কি বুলি কয় তোমাৰ 45 ডিগ্ৰী মানটো 1/√2 হৈ গ'ল সাইনৰ কাৰণে ঠিক তেনেকৈ বাকীকেইটা তুমি উলিয়াই চাবা এতিয়া কছৰ কাৰণে কছটো কি ক'লোঁ মই ৰুট অভাৰ ওপৰৰ আঙুলি বাই 2 কছ 60 ডিগ্ৰীটোকে চাওঁ 60 ডিগ্ৰী 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী 60 ডিগ্ৰী ওপৰৰ আঙুলি কেইটা আছে এটা মানে ৰুট অভাৰ 1/2 আৰু ৰুট 1ৰ মানটো 1 হৈ গ'ল গতিকে 1/2 cos 60 ডিগ্ৰী মানটো 1/2 বাছ বাকীকেইটা উলিয়াই যাবা আৰু 10ৰ কাৰণে কি ক'লোঁ মই ৰুট অভাৰ তলৰ আঙুলি বাই ৰুট অভাৰ ওপৰৰ আঙুলি 10 45 ডিগ্ৰী 10 40 এইটো 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী ৰুট অভাৰ তলৰ আঙুলি কেইটা আছে দুটা মানে √2 ৰুট অভাৰ ওপৰৰ আঙুলি বাই ৰুট অভাৰ ওপৰৰ আঙুলি আছিলে ন ওপৰৰ আঙুলি কেইটা আছে দুটা
মানে যোনটো ডিগ্ৰী তোমাক লাগে সেই তাৰ তলৰ আঙুলি ওপৰ আঙুলি চাবা তলৰ আঙুলি ওপৰ আঙুলি বুলি ক'লে ৰুট অভাৰ এতিয়া মোক 1045 লাগে এইটো 45 ডিগ্ৰী আঙুলি 45 ডিগ্ৰী আঙুলি তলৰ আঙুলি কেইটা আছে দুটা গতিকে ওপৰত ৰুট অভাৰ তলৰ আঙুলি নহয় জানো ৰুট 2 আৰু তলত ৰুট অভাৰ কি বুলি কয় ওপৰ আঙুলি 45 ডিগ্ৰী ওপৰ আঙুলি কেইটা আছে দুটা ৰুট 2 কাটি দিলা 1045 ডিগ্ৰী মান 1 বাস খতম এতিয়া sin cos 10 মানটো যদি তুমি পাই যোৱা sin 45 ডিগ্ৰী মানটো তুমি উলিয়াই ল'লা তোমাক এতিয়া যদি কেনেবাকে কোনোবাই cosec 45 ডিগ্ৰী মানটো সুধে sin ৰ ওলোটাটো cosec আৰু sin ৰ ওলোটা cosec cos ৰ ওলোটা sec আৰু tan ৰ ওলোটা cot তোমাক যদি কেনেবাকে কোনোবাই cot 45 ডিগ্ৰী কি বুলি কয় মান cot ধৰা কিবা 30 ডিগ্ৰী কিবা মানটা সুধিলে তেতিয়াহ'লে তুমি tan 30 ডিগ্ৰী মানটো উলিয়ালা ওলোটা কৰি দিলে cot 30 ডিগ্ৰী মান পাই গ'লা বা sin ৰ কাৰণে cos ৰ কাৰণে তুমি মানকিটা উলিয়ালা যদি তোমাৰ কোনোবাই cosec ৰ মান cosec 60 ডিগ্ৰী মান সুধিলে sin 60 ডিগ্ৰী মানটো উলিয়ালা ওলোটা কৰি দিলা cosec 60 ডিগ্ৰী পাই গ'লা মানে sin ৰ ওলোটা cosec cos ৰ ওলোটা sec tan ৰ ওলোটা cot আৰু sin ৰ কাৰণে এটা ফৰ্মুলাই গোটেইকিটা মান পাই যাবা cos ৰ কাৰণে এটা ফৰ্মুলাই গোটেইকিটা মান পাই যাবা tan ৰ কাৰণে এটা ফৰ্মুলা গোটেইকিটা মান পাই যাবা গোটেইকিটা ডিগ্ৰীৰ কাৰণে বস সহজ বুজি নেপালে ভিডিওটো আকৌ এবাৰ চোৱা ঠিক আছে থ্যাংক ইউ আৰু এনেকুৱা ট্ৰিক আনি থাকিম তোমালোকৰ কাৰণে